তো গাইজ এইখনে হ'ল বজাৰ মানে চাওক আৰু প্ৰথমতে দেখাই আছোঁ মানে চব্জি বজাৰখন। তো গাইজ বহুত দিন পিছত আজি এখন মানে সময় পালোঁ অলপ মানে ভিডিঅ' বনোৱা। ইমান দিনতো মানে বনাব পৰা নাই, মানে কামত ব্যস্ত আছিলোঁ, পূৰা ব্যস্ত মানে। তো আজি বৰষুণৰ কাৰণে কাম মানে ছুটি পালোঁ, তো এইকাৰণে অলপ ফুৰিবলৈ গৈ আছোঁ আৰু মানে ওচৰত এখন বজাৰ আছে, বহুত ডাঙৰ বজাৰ, তো সেইখন চাবলৈ গৈ আছোঁ আৰু পিছফালে আমাৰ ষ্টাফটো আছে আৰু চাওক, এইকেইটা আমাৰ ষ্টাফ মানে একেলগত ঘৰ নহয়, অলপ দূৰত আছে, আমাৰ ধুবুৰী আৰু ইহঁতৰ গোৱালপাৰা। তো মইতো কৈছোঁ ইয়াতে মানে পূৰা জংঘল, তো চাৰিওফালে জংঘলে আৰু চাওক। আৰু এতিয়া গৈ আছোঁ আৰু মানে খোজকাঢ়ি যাই আছোঁ, ওচৰতে না, অলপ ফুৰি আহোঁ, বজাৰটো চাই আহোঁ আৰু আজি 2 মাহ পিছত আজি মানে সময় পালোঁ আৰু ভিডিঅ' বনাই। কামত মানে বনাব পৰা নাই, তো চাই থাকক ভিডিঅ'টো, ভাল লাগিলে ছাপোৰ্ট কৰিব অলপ। তো গৈ আছোঁ, বজাৰখন দেখাম আজি কেনেকুৱা বজাৰ। মই ফাৰ্ষ্ট টাইম যাই আছোঁ, মানে দেখা নাই আজিলৈকে, মানে বহুত ডাঙৰ বজাৰ বোলে চবেই কয়, সেইকাৰণে অলপ যাওঁ আৰু চাই আহোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকক আৰু বজাৰটো চাব পাৰিব। তো গাইজ ফাইনেলি আহি পালোঁ বজাৰখন মানে। তো বজাৰখনৰ ওচৰতে আছে মানে চাহ বাগান এখন, মানে বজাৰখনৰ ওচৰত চাহ বাগান এখন, মানে চাহ কি ধুনীয়া লাগি আছে চাহ বাগান। পিছফালে চাহ বাগান পিছফালে এখন চাই থাকক। আৰু এতিয়া বজাৰখন ভিতৰৰ ফালে মানে গৈ আছোঁ আৰু বজাৰ মানে পাইছেও, এতিয়া বজাৰখন গৈ আছোঁ, বজাৰখন দেখাই আছোঁ এতিয়া ভিতৰত। এই বোকাৰ কাৰণে গোটেইখন বজাৰ ঘূৰিব নোৱাৰিম চাগে, কাৰণ গোটেই বোকা হৈ আছে, আৰু বজাৰখন ইমানেই ডাঙৰ সঁচাকৈ, মানে কি ক'ম আৰু, মানে বহুত ডাঙৰ বজাৰখন তাৰমানে, মানে এতিয়াতো গোটেইখিনি দেখাটো অসম্ভৱ হ'ব, কাৰণ যিমান ডাঙৰ বজাৰ তাৰমানে ঘূৰিলে আৰু 1-1.5 ঘণ্টা লাগি যাব আৰু গোটেইখিনি বোকা হৈ আছে না বজাৰখন, মানে বৰষুণৰ কাৰণে। তো এইখিনি দেখাওঁ আৰু দেখাই আছোঁ আৰু, ঠিক আছে। এইবিলাক চাওক কি বোকা হৈ আছে, আৰু আছে বেলেগ এখন গৈ আছোঁ তাৰমানে, আৰু বেলেগ এখন জেগাত যাই আছোঁ বজাৰৰ কাৰণে। তো গাইজ বজাৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। তো কেনেকুৱা লাগিল বজাৰখন, ভিডিঅ'টো মানে কমেণ্ট কৰি জনাই দিব আৰু যদি ভাল লাগে আৰু, ঠিক আছে। এতিয়া ৰুমলৈ গৈ আছোঁ আৰু বজাৰখন মানে ভাল লাগিল আৰু, মানে গোটেইখিনি দেখাব নোৱাৰিলোঁ, মানে যিখিনি দেখাব পাৰোঁ আৰু দেখালোঁ আৰু, তাৰমানে এই বোকা হৈ আছে না, সেইকাৰণে দেখাব নোৱাৰিলোঁ ভালকৈ, ঠিক আছে। আৰু ঠিকে আছে, বজাৰখন ভাল লাগিল, বহুত ভাল লাগিল সেইখিনি মোৰ। তো আজি এইখিনি আৰু